মানে আমি ইমান কষ্ট কৰি ইমান গোটেই ডাঙৰ টিমটোৱে আমি ইমান কষ্ট কৰি ভিডিঅ' বনালোঁ আৰু সেই ফিল্মখন কিছুমানেতো ইউটিউবত আপলোড কৰিলে আৰু ইউটিউবতো বাৰু একো প্ৰব্লেম নাই। মেইন প্ৰব্লেমটো হ'ল ফেচবুকত। মানুহে কিয় এনেকুৱা কৰে মই বুজি নাপাওঁ। মানে ইমান কষ্ট কৰি ইমান টকা খৰচ হ'ল 10 মান্থছ ইমান কষ্ট কৰি আমি ইসমি সরি পালাম। তো গাইজ আজি আৰু এটা নতুন ভিডিঅ'লৈ কথা ক'ব গৈছোঁ। গাইজ নতুন ভিডিঅ'টো দেখা পাইছে থামেলত কি বিষয়ত কথা কোৱা হ'ব। গাইজ যিহেতু ৰাব্বানী সোয়ামে 13 ফিল্মখন ইউটিউবত আপলোড কৰিলে, কিন্তু আপলোড কৰাৰ পিছত বহুতো ভাল পোৱা আৰু মৰম পাইছে, কিন্তু ইয়াৰ মাজতো গাইজ বহুত মানে বেয়া প্ৰভাৱ পৰিছে। কাৰণ কেনেকুৱা বেয়া প্ৰভাৱ পৰিছে মই আপোনাক কৈ আছোঁ ভিডিঅ'টোৰ মাজেৰে, আৰু ভিডিঅ'টো আপোনালোকে হেলকৈ চাই থাকক। বেয়া প্ৰভাৱ মানে কি আৰু গাইজ ধৰি লওক ৰাব্বানী সোয়াম দা আৰু তাৰ টিম মেম্বাৰ বা বাডিছৰ যিসকল টিম মেম্বাৰ আছিল সিহঁতে প্ৰায় 10 মাহ কষ্ট কৰিছে, দিনে ৰাতি কষ্ট কৰি ফিল্মখন বনাইছে। আৰু ইমান কষ্টৰ ফলত মানুহে কি কৰিছে, প্ৰায় 20 মিনিটৰ কাম, 20 মিনিটৰ কামত মানে ফিল্মখন ডাউনলোড দি ইউটিউবত ফেচবুকত আপলোড দিছে। ইয়াত সিহঁতে 1 টকা খৰচ কৰি নাই, খৰচ কৰিছে আৰু কি ধৰি লওক 50 টকাৰ মান MB মাৰিছে। MB মাৰাৰ ফলত বা সিহঁতৰ ফিল্মখন ইউটিউবত আপলোড হৈ গ'ল, সিহঁতে 1 টকা কষ্ট কৰা নাই। তোমালোকক কৈছোঁ, তোমালোকে যে মানুহৰ ভিডিঅ'বোৰ এনেকুৱা আপলোড কৰি কিয় এৰা নাই? তোমালোকে ফিল্ম বনাব নোৱাৰা? তোমালোকৰ লাজ নাই বেলেগৰ ভিডিঅ' এনেকৈ এৰি দিয়া? তোমালোকে যদি ইউটিউবৰ পৰা পইচা ইনকাম কৰিব আছে, তোমালোকে এনেকুৱা টিম কিবা কৰা, টিমটো বনাই পিছত ইউটিউবত ভিডিঅ' বনোৱা, টকা খৰচ কৰা। টকা খৰচ সোয়ামদাতো ফিল্মখন যে বনাইছে ফ্ৰীটো বনোৱা নাই, প্ৰায় 9 লাখ টকা খৰচ হৈছে, প্ৰায় 9 লাখ টকা। আৰু গাইজ যদি এটা ফিল্ম বনাই যদি 9 লাখ টকা হৈ যাব নেকি? জিন্দগীত নহয়। যদি যিয়ে নহওক আৰু নহওক সেইটো একো কথা নহয়। এতিয়া কথাটো হৈছে মানে কি, ভিডিঅ'টো আপোনালোকে মানে ইউটিউবত এৰিব নালাগিছিল। কাৰণ যি ভিউ হ'ব লাগিছিল ৰাব্বানী সোয়ামৰ দা বাডিছ প্ৰডাকশ্যনতেই হওক, তোমালোকৰ তাত হ'ব নালাগে। কাৰণ বেচাৰাটো এনেকুৱা কষ্ট কৰি ফিল্মখন বনাইছে, দিনে ৰাতি বহুত কাম কৰিছে। ফিল্মখনতো নিশ্চয় চাইছে কেনেকুৱা বনাইছে, আৰু এইটো ভিডিঅ'ত এটা এডিটিং কিবা মিউজিক চিউজিক বনোৱাতে কালাৰিং বহুত কষ্ট হয়। কিন্তু তোমালোকে 5 মিনিটৰ কিবাতে তোমালোকে ভিডিঅ'টো একদম ইউটিউবত আৰু ফেচবুকত দি দিয়ে। কিন্তু মই তোমালোকক এটা কথা কৈছোঁ, এনেকুৱা নকৰিবা। কাৰণ মানুহে বহুত কষ্ট কৰি বনায়। তোমাৰ যদি এনেকুৱা ইউটিউবত ভিডিঅ' বনাব মন আছে, তুমিও নিজে এটা টিম গঠন কৰা, আৰু গঠন কৰি তুমিও নিজে এনেকুৱা এদিন ৰাব্বানী সোয়াম কিয় ইয়াতকৈ আৰু বেছি ভাল ভিডিঅ' বনাব পাৰিবা। মই তোমালোকক ৰাব্বানী সোয়াম দা কি কৈছে মানে, যিসকলে তেওঁৰ ভিডিঅ'টো এৰিছে তেওঁলোকক ষ্ট্ৰাইক মাৰিছে, প্ৰায় 100ৰ ওপৰত চেনেলত ষ্ট্ৰাইক মাৰিছে আৰু মাৰিব। আৰু যিসকল ফেচবুকত দিছে তেওঁলোকক FIR দিব লাগিব। আৰু মই কিন্তু গাইজ কাৰোবাৰ যদি ভিডিঅ' ৰাব্বানী সোয়ামৰ দাৰ ভিডিঅ' কোনোবা যদি চেনেলত এৰিছে, মই যদি সন্মুখত পাই যাওঁ নিশ্চয় মই ৰিপৰ্ট মাৰিম, আৰু আপোনালোকে মাৰিব। তো আপোনালোকে আৰু গাইজ তোমালোকে মোক ছাপোৰ্ট বহুত কৰিছে। মই এটা ভিডিঅ' দিছিলোঁ, প্ৰায় বহুত ভিউ হৈছে, কিন্তু তোমালোকে মোক ছাবস্ক্ৰাইব কৰা নাই। গাইজ ছাবস্ক্ৰাইবটো কৰি দিবা, আৰু ছাবস্ক্ৰাইব কৰি দিয়া সোনকালে 1K বনাই দিয়া। মই ৰাব্বানী সোয়াম দাক লগ কৰিম নিশ্চয়।